নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। প্ৰথমটো ব্ৰেকিং নিউজ। পুনৰ বাংলাদেশী সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে। পাটাৰকান্দিৰ ইছাবিলত বহু বাংলাদেশী আছে বুলি দাবী কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে। স্বেচ্ছাই বাংলাদেশলৈ যোৱাসকল 1986 চনত পুনৰ উভতি আহিল। চোৰাংভাৱে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ দাবী উত্থাপন কৰিছে কৃষ্ণেন্দু পালে। বাংলাদেশৰ পৰা চোৰাংভাৱে অহাসকলৰ তথ্যও আছে মন্ত্ৰীৰ হাতত। পাটাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ত সকলো তথ্য আছে বুলি তেওঁ কয়। অনুসন্ধান শেষ হ'লে বহুতক বাংলাদেশলৈ পঠোৱা হ'ব বুলি তেওঁ মন্তব্য কৰিছে। জনাই গৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং। ৰাজধানী দিল্লীত আৰক্ষীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কোনো নথিপত্ৰ নথকা বাইক জব্দ কৰিবলৈ যাওঁতে আৰক্ষীক ঘেৰি ধৰি প্ৰচণ্ড মাৰপিট কৰিছে আৰু আৰক্ষীৰ চকুত সানি দিছে জলকীয়াৰ গুড়ি। ইটাৰ টুকুৰা শিলগুটি নিক্ষেপ কৰিছে আৰক্ষীলৈ। কৰ্তব্য অৱস্থাতে আৰক্ষীক আক্ৰমণ একাংশৰ। বাইকৰ নথিপত্ৰ তালাচী কৰি জব্দ কৰোঁতে আৰক্ষীক লাঠিৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে। আঘাতপ্ৰাপ্ত আৰক্ষীক ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ। ঘটনাৰ সৈতে জড়িত 17 বছৰীয়া কিশোৰক আটক কৰে আৰক্ষীয়ে। কেইবাগৰাকী আক্ৰমণকাৰী বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে। দিল্লীৰ বালাচা ডেইৰীত তালাচীৰ সময়তে এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ। জাপানত প্ৰবল ভূমিকম্পৰ জোকাৰণি। 5.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল জাপান। ৰাজধানী টকিঅ'কে ধৰি পূব জাপানৰ কেইবাটাও অঞ্চলত এই ভয়ংকৰ ভূমিকম্পৰ প্ৰভাৱ অনুভূত হৈছে। এই ভূমিকম্পৰ ফলত 23জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে। দিব বিচাৰিছোঁ সন্ধিয়াৰ আন এক বিগ ব্ৰেকিং। উজনিৰ বানাক্ৰান্তৰ খবৰ ল'বলৈ অসমলৈ আহিব বলিউডৰ অভিনেতা অক্ষয় কুমাৰ। 28 আগষ্টত শিৱসাগৰৰ বানাক্ৰান্তৰ কাষলৈ যাব বলিউডৰ অভিনেতাগৰাকী। ডিব্ৰুগড়ৰ এখন হোটেলত কটাব অক্ষয় কুমাৰে। হোটেলৰ পৰা বাহিৰে বাহিৰে শিৱসাগৰ আৰু নাজিৰালৈ ৰাওনা হ'ব অক্ষয় কুমাৰ। আন এক ব্ৰেকিং নিউজ। মেঘালয়ৰ KSUৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে কুটুম্ব সুৰক্ষা পৰিষদে। KSUৱে দেশ বিৰোধী কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগত দাখিল কৰা হৈছে এই এজাহাৰ। পৰ্যটকক আক্ৰমণ, ৰাজহুৱা সম্পত্তি ধ্বংস কৰি অসাংবিধানিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত দাখিল কৰিছে এজাহাৰ কুটুম্ব সুৰক্ষা পৰিষদে। পৰৱৰ্তী খবৰ। অৰুণাচলত সংঘটিত ভূমিস্খলনত নিহত অসম আৰক্ষী জোৱান। আপাৰ বালুকপুংগত হোৱা ভূমিস্খলনত গাড়ীত পৰিল এটা প্ৰকাণ্ড শিল। ঘটনাত কৰুণ মৃত্যুক সাৱটিলে জোৱান ৰিংকুমণি হাজৰিকাই। পৰিয়ালৰ সৈতে অৰুণাচললৈ ফুৰিবলৈ গৈছিল জোৱানজন। সেই সময়তে তেওঁৰ সৈতে ঘটিল শোকাবহ দুৰ্ঘটনা।